সংগ্রাম চলিছে জিন্দাবাদ জিন্দাবাদ অনুসূচিত জাতি জিন্দাবাদ 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 অনুসূচিত জাতি জিন্দাবাদ 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 অনুসূচিত জাতি জিন্দাবাদ 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 অনুসূচিত জাতি মৰ্যাদা প্ৰদানৰ পৰা বিৰত নাথাকক চৰকাৰৰ আপোনালোকে লক্ষ্য কৰিব যে অসমৰ অনুসূচিত জাতিটোক নিষেধ কৰিবৰ কাৰণে অসমৰ অনুসূচিত জাতিটোক সমুলঞ্চন নোহোৱা কৰিবৰ কাৰণে অনুসূচিত জাতিৰে একাংশ বদনে ইতিমধ্যে হাত উজান দিছে। অনা অনুসূচিত বহু লোকক তেওঁলোকসকলকে আদি কৰি অনা অনুসূচিত বহু লোকক জাতিগত প্ৰমাণপত্ৰ দিবৰ কাৰণে অনুসূচিত জাতিৰ মৰ্যাদা দিবৰ কাৰণে এই চৰকাৰখনে আচলতে তেওঁলোকে এক বদ্ধ পৰিৱেশৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু অনুসূচিত জাতিৰ ৰাইজ ইমান দুৰ্বল নহয়, অনুসূচিত জাতিৰ ৰাইজ ইমান মৰি পৰা বিধ নহয়। অনুসূচিত জাতিৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে, 13টাকৈ সংগঠন একত্ৰিত হৈছে। আমি স্পষ্ট ভাষাৰে ক'ব খুজিছো যে OBC অন্তৰ্ভুক্ত কেওটসকলকে আদি কৰি যিসকল লোকক তেওঁলোকে অনুসূচিত জাতিৰ মৰ্যাদা অনা অনুসূচিত জাতিৰ লোকক অনুসূচিত জাতিৰ মৰ্যাদা দিব বিচাৰিছে, সেই সিদ্ধান্ত চৰকাৰে অতি শীঘ্ৰে বাতিল কৰক। অনুসূচিত জাতিৰ সমগ্ৰ আচলতে কোটি কোটি টকাৰ দুৰ্নীতি চলি আছে। এই দুৰ্নীতি আচলতে তেওঁলোকে এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। অনুসূচিত জাতিক নিষেধ কৰিব পৰা ধ্বংসযজ্ঞ পতা মিছন ভূমিপুত্ৰ নামৰ এই পৰ্টেলটো তেওঁলোকে ইতিমধ্যে তেওঁলোকে বন্ধ কৰক। আৰু সমান্তৰালকৈ ক'ব খুজিছো অনুসূচিত জাতিটোত হাজাৰ হাজাৰ সমস্যা আছে। সমগ্ৰ সমস্যাৰ ওপৰত আমি চৰকাৰ আচলতে আমি তেওঁলোকক দেখাব বিচাৰিছো, বুজাব বিচাৰিছো, কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই। আৰু সেয়ে অহা 29 জুলাই তাৰিখে অসম বিধানসভা ঘেৰাও হ'ব 13টা সংগঠনৰ নেতৃত্বত আৰু 1 আগষ্ট তাৰিখে সমগ্ৰ অসম স্তব্ধ কৰি দিয়া হ'ব। মুঠৰ ওপৰত অনুসূচিত জাতিৰ প্ৰাপ্য অধিকাৰ, অনুসূচিত জাতিৰ ন্যায্য অধিকাৰ কোনো কাৰণতে আচলতে ধ্বংস কৰিবলৈ দিয়া নহ'ব। সেয়া লাগিলে মন্ত্ৰী পীযুষ হাজৰিকাই হওক, সেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মা হওক, কোনেও কিন্তু অনুসূচিত জাতিৰ মৰ্যাদাৰ ওপৰত, অনুসূচিত জাতিৰ প্ৰমূল্যবোধৰ ওপৰত যদি সামান্যতম আঘাত কৰে, ইয়াৰ বিৰুদ্ধে কিন্তু জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত আছো।